এইটো ভাওনা সংস্কৃতি ৰাইজ। আজি আহিলোঁ চিনাতলিৰ আমাৰ গোলাঘাটত থকা সদৌ সম্প্ৰীতি ভাওনা প্ৰতিযোগিতা চাবলৈ। এইটো হৈছে আমাৰ টিকেন্দ্ৰজিৎ দাস, ইহঁতৰে দোহাৰ টীম। এইটো হৈছে বাঁহী বাদকদের ৰাইজ। ঘৰত দাড়ি নাকাটিলে ইয়াতে আহি লৰালৰি কাটিছে আৰু বেচেৰা, সময়ো নাপায় দিয়কচোন। এয়া হৈছে আমাৰ ৰক্তিম ভাই দেই। এইজন হৈছে প্ৰখ্যাত অভিনেতা, চিনি পাই চাগে সকলোৱে, আমাৰ হৰিচন্দ্ৰ মিণ্টু দা। আজি প্ৰথম দৰ্শনীত গাব হৰিচন্দ্ৰ। এয়া ষ্টাৰ্ট হ'ল লাহে লাহে ভাওনা। সকলোৱে চাই যাওক। অলপ যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু দিবলৈ ভিডিঅ'টোত সংযোগ কৰি দিছোঁ এডোখৰকৈ, সকলোৱে চাব যেন। তুমি ৰাজ্যৰ মন্ত্ৰী হৈ থাকিব লাগিব। ভাল বুলিবৰ তাকে মই মোৰ প্ৰয়োজন অতিকে কম। মোকে বিক্ৰী কৰি তোমাকে বিক্রি করি পরে হাতে মই তুমি কেনেকৈ মানে লিষ্টটো নহ'লে অসভ্য তুমি কেনেকৈ আপোনাৰ এখনে মুখত একমাত্ৰ পিতা পিতা দুসময় ভৰিলো ঐক্যতে প্ৰাণ হৰি 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 তুমি লিখি বৰ প্ৰভু ক্ষমাৰ মূৰ্তি ধৰি কৃপা কৰা কৰিছো কাকুতি প্ৰাণ হৰি 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 रे
হিৰমক কৰিলে ৰথশ্ৰান্ত ৰথে ৰথে সৈন্য সামন্ত সকলোটি এৰি সুদূৰত মৃগতিৰ অন্বেষণত আহি উপস্থিত হল নিচে অৰণ্যৰে গভীৰ প্ৰান্তত ইয়াৰ মাজতো যেন কিবা এক অজান আশংকাত মোৰ হিয়া কঁপিব লাগিছে হনুমানী রমণীর করুণ প্রেরণী কোন পাখণ্ডই অবর রমণীক করে অত্যাচার হরিশ্চন্দ্রের রাজত্ব কালত কারণ দুঃসাহস রব রমণীগণ অচিরেই প্রতিকার করিম সাধন চাওঁতে ৰাইজ ভাওনাৰ সফল পৰিসমাপ্তি ঘটিলে ৰাইজবিলাক লাহে লাহে ঘৰমুৱা হৈছে আৰু শেষলৈকে যিবিলাকে চালে মোৰ ভিডিঅ'ৰ ছাবস্ক্ৰাইবটো কৰি যাবলৈ অনুৰোধ জনালোঁ ধন্যবাদ।